বিষয়ে ৰাজনীতিকৰ সকলোলৈ মই শুভেচ্ছা যাচিলোঁ যে মই ভেৰগাঁও ব্লক UPPLৰ অন্যতম সম্পাদক। বৰ্তমান আমাৰ ভেৰগাঁও সমষ্টিত বা ৩২ নং ভেৰগাঁও সমষ্টিত দাওবাই চাপৰ ডাঙৰীয়া জিকাটো 100% নিশ্চিত হৈ গ'ল আৰু আমাৰ ভেৰগাঁও সমষ্টিৰ সকলো ৰাইজে সহায় সহযোগ কৰি আছে, ওলাই আহিছে, দলে বলে ওলাই আহিছে। মই যিহেতু আগতে কৈছিলোঁ, মই UPPLৰ যেতিয়া আৰম্ভণিতে জইন হৈছিলোঁ এইটো টাইমতে কৈছিলোঁ যে আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত BPF বোলা বস্তুটো প্ৰায় মানে নিষেধ হৈ যাব আৰু মানে হাতত বন্দী কৰিব পৰা মানে BPFৰ কৰ্মীবিলাকে থাকিব আৰু সেই হিচাপত হ'বলৈ গৈ আছে। সেইদিনাখন আমাৰ BPFৰে মাননীয় এক্স এমএলএ ৰাতিৰাম বড়ো ডাঙৰীয়া তেওঁ মানে BJP যোগদান কৰিলে আৰু BPFৰ অন্যতম ছেক্ৰেটাৰী মাননীয় যোগচং দা তেখেতেও মানে BJP যোগদান কৰিলে। তাৰপিছত তাৰ লগত বহুকেইজন BPF কৰ্মীবিলাকে BPF নেতাবিলাকে জইন হৈছে আৰু কম সময়ৰ ভিতৰত আমাৰ UPPLত বহুকেইজন জইন হৈ আছে আৰু হ'ব আৰু মোৰ লগত ইতিমধ্যে বহুকেইজন BPFত থাকি অহা যিবিলাক নেতা কৰ্মী আছে তেওঁলোকে আমাৰ UPPLত যোগদান কৰাৰ কাৰণে খুব সহায় মানে আমাৰ লগত যোগাযোগ ৰাখি আছে। আমি কম সময়ৰ ভিতৰত খুব এটা ডাঙৰ জইনিং চেৰিমনি আমি ল'ম আৰু সেই তাতে মানে BPFৰ মানে যিখিনি দুই এজন থাকি আছিলে এইখিনি প্ৰায় শেষ হ'ব। আমি বৰ্তমান তেওঁলোকৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে আৰু আমাৰ ভেৰগাঁও সমষ্টিত যিমান ডাঙৰ ডাঙৰ BPFৰ নেতাই হওক বা অন্য ৰাজনীতি দলৰ নেতাবিলাকে আহক বা ক্ৰ'ৰ টকা আমাৰ মানে ভেৰগাঁও সমষ্টিত পেলালেও কাকো কিনিব নোৱাৰে, কাকো নিব নোৱাৰে। সেইটো আমাৰ UPPL দলৰ মানে এৰি ফালে কোনেও নাযায়। UPPL দলৰ যিটো ট্ৰেক্টৰ শ্ৰমিক বাদে কোনো শ্ৰমিক আজিৰ তাৰিখত চিনি নাপায় আমাৰ ভেৰগাঁৱৰ মানে সমষ্টিৰ ৰাইজে আৰু এনেকৈ মানে ওলাই আহিছে ভেৰগাঁও মানে বাসীয়ে যে নিজে নিজৰ পকেটৰ টকা পইচা খৰচা কৰি পেলাই গাঁৱে গাঁৱে নিজে মিটিং মাতি পেলাই আমাক আমাৰ কেণ্ডিডেট মহোদয়ক মানে মাতি পেলাই মিটিং লয়। কোনো আমাৰ পাৰ্টিৰ ফালৰ পৰা আপোনালোকৰ গাঁৱত আমি মিটিং কৰিবলৈ যাওঁ বুলি আমি ক'বলগীয়া হোৱা নাই। মানে তেওঁলোকে ৰাইজে নিজে নিজে আমাক মানে মিটিং কৰাৰ কাৰণে মাতে যে আমিও আপোনালোকৰ লগত আছোঁ, আমি মাজে মাজে আমি মানে ৰাইজক আমি ঠিক ৰাখিব লাগিব আৰু ৰাজনীতিৰ বৰ্তমান কি হাৱা চলি আছে এইটো জানিবৰ কাৰণে তেওঁলোকে আমাক মাতি থাকে, আমাৰ নেতা কৰ্মীবিলাকক মাতি থাকে, আমাৰ উমেনবিলাক আছে, আমাৰ ইউথবিলাক আছে, আমাৰ পেৰেণ্ট বডিৰ যিবিলাক নেতা কৰ্মী আছে তেওঁলোকে ভালকৈ কাম কৰি আছে। তেওঁলোকে নিজৰ টকা পইচা খৰচা কৰি পেলাই নিজৰ স্কুটি লৈ পেলাই কোনোবা মানে চাইকেল লৈ পেলাই পাৰ্টিৰ হয় বা ট্ৰেক্টৰ পাৰ্টি অৰ্থাৎ UPPLৰ হৈ পেলাই কাম কৰি আছে। গতিকে তাত আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত জিকাটো নিশ্চিত 100% কোনো সন্দেহ নাই আৰু বৰ্তমান আমাৰ UPPL মানে চৰকাৰ হ'বলৈ গৈ আছে আৰু আমাৰ UPPL দলে বৰ্তমান মানে BTC 40টা সমষ্টিটো কেণ্ডিডেট দিছে আৰু এতিয়া আমি বিচাৰি পোৱা নাই যে আমাৰ UPPL দলৰ কেণ্ডিডেট ক'ত হাৰব, কোনো হাৰাৰ কোনো জাগাই নাই, প্ৰায় জিকাটো নিশ্চিত। আৰু তেওঁলোকে কৈ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৩৭টা সমষ্টিত তেওঁ মানে কেণ্ডিডেট দিছে, কিন্তু তেওঁ কৈ আছে 40টা সমষ্টিত বুলি জিকিব। এইটোতো মানে মিছা কথা বুলি সকলো ৰাইজে গম পাইছে। গতিকে ক'ত মানে BPFৰ মানে কি বুলি কয় কেণ্ডিডেটে জিকিব আমি বিচাৰি পোৱা নাই। গতিকে UPPL চৰকাৰ অহাটো নিশ্চিত হৈছে আৰু আমাৰ ভেৰগাঁও সমষ্টিৰ যি মাননীয় দাওবাই চাপৰ ডাঙৰীয়া 40টা সমষ্টিৰ ভিতৰত চবতকৈ বেছি ভোট লৈ জিকিবলৈ গৈ আছে। সেইটো 100% আমি গেৰাণ্টি দিব পাৰোঁ আৰু আমাৰ ইয়াত মই আগতে কৈছিলোঁ BPFত কোনো পধ্যেও আৰু